Jambule, তোমালোকে ভাই কৃষ্ণৰ কাৰণে কিয় ইমান ব্যাকুল হৈছা? কোনো চিন্তা নাই, খন্তেক সময়ৰ পাছতে ভাই কৃষ্ণ সকলোৱে ঘূৰাই পাবা। এই দুষ্ট কাল সৰ্পক ভাই কৃষ্ণই কেনেকৈ দমন কৰে তোমালোক সকলোৱে আনন্দ মনে চোৱা। খন্তেক সময়ৰ পাছতে কৃষ্ণজন আমাৰ মাজলৈ আকৌ আহিব। কি ক'লা বাছা? কৃষ্ণ আহিব? কৃষ্ণ আহিব? কোৱা ভাই কৃষ্ণই দুষ্ট কাল সৰ্পক কেনেকৈ দমন কৰে তোমালোক সকলোৱে আনন্দ মনে চোৱা। Thank you.
হে ভকত বৎসল প্ৰভু নাৰায়ণ, মহাপাপী পুৰসৰ্প মই এনেদৰে তোমাক স্পৰ্শ কৰিলো প্ৰভু। অজ্ঞ বুলি দূষিতৰ শতদুখ ক্ষমা কৰা প্ৰভু, ত্ৰাহি ত্ৰাহি। কালি সৰ্প দুষ্ট দমন কৰি সাধুসন্ত ৰক্ষা কৰাই মোৰ কৰ্তব্য। বৰ্তমান তুমি সকলোৱে এই যমুনাগৰ ত্যাগ কৰি ৰমণ দ্বীপলৈ গুচি যোৱা। হে নাগ পত্নীসকল, তোমালোকৰ ভক্তিত মই সন্তুষ্ট হৈ কালিৰ পৰা ৰক্ষা কৰিলো। বৃষ্টিনাথী আৰু বালক